গতিকে বিটিআৰখনত আমাৰ প্ৰায় ৩৫ লাখ জনসাধাৰণৰ এটা পৰিয়াল আছে। এই পৰিয়ালত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ লোক আছে। এইখিনিক আমি আগুৱাই লৈ যাব লাগিব। পলিটিক্সটো আহিব যাব। আজি কোনোবা এটা কথা কৈছে, কালি কোনোবা এটা কথা ক'ব, আপোনালোকে চাই থাকক। প্ৰত্যেক সপ্তাহত কথাবিলাক বদলি যাব, চেঞ্জ হ'ব, কিবা হ'ব। গতিকে এইটো লৈ পেলাই ইমান মূৰ ঘামাব নালাগে। আপোনালোকক মই অনুৰোধ কৰিছোঁ, বিটিআৰ অঞ্চলৰ মানুহ যাতে সদায় হাঁহি মুখে থাকিব পাৰে, সমন্বয়ৰ মাজত থাকিব পাৰে, মৰম স্নেহৰ মাজত থাকিব পাৰে, নিৰাপদে থাকিব পাৰে, আমাৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী ভাল শিক্ষা গ্ৰহণ কৰিব পাৰে, আমাৰ খেতিয়কে ভালকৈ খেতি কৰিব পাৰে, অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব পাৰে, এই কথাবিলাক চিন্তা কৰিব লাগে। যোৱাবাৰ বি গ্ৰেড পাইছে আৰু তেখেতসকলৰ অধ্যক্ষৰ পৰা আদি কৰি গোটেই ষ্টাফ খুব চিনচিয়াৰলি কাম কৰি আছে। সেইকাৰণে আমাৰ গ্ৰাম্য অঞ্চলৰ এটা শিক্ষা অনুষ্ঠান, উচ্চ শিক্ষা অনুষ্ঠান তেনেকৈ যেনেকৈ ইয়াত উন্নতিকৰণ হৈ আছে, এইটো দেখি পেলাই ভাল লাগিছে। বিটিআৰ চৰকাৰে দিয়া বিল্ডিং এখন আজি অপেনিং কৰাৰ কাৰণে মোক আমন্ত্ৰণ জনাইছিলে। মই আহি পেলাই অপেনিং কৰিলোঁ আৰু তেখেতসকলে সুন্দৰ লেংগুৱেজ লিব ইয়াতে নিৰ্মাণ কৰিছে। মই আশা ৰাখিছোঁ যে এনেকুৱা স্পিৰিটত যদি কাম কৰি থাকে, খৈৰাবাৰী অঞ্চলৰ পৰা বহুত মানৱ সম্পদ ওলাব পাৰিব। অনাগত দিনত মই আশা কৰিছোঁ এইখন মহাবিদ্যালয়ৰ পৰা অসমক নেতৃত্ব দিব পৰা, ভাৰতক নেতৃত্ব দিব পৰা আমাৰ যি আছে অফিচাৰ্ছ বা লিডাৰ্ছ এই মহাবিদ্যালয়ৰ পৰা ওলাব, মই সেইটো আশা কৰিছোঁ। আৰু গোটেই পৰিৱেশটো ভালকৈ ৰখাৰ কাৰণে মহাবিদ্যালয় কৰ্তৃপক্ষক মই ধন্যবাদ জনাইছোঁ। অনাগত দিনত কিছুমান আৰু তেখেতসকলৰ প্ৰয়োজন আছে। এইখিনি বিটিআৰ চৰকাৰে যিমান পাৰে আমি এই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ডেভেলপ কৰাত আমি সহায় কৰিম। যেহেতু সমাগত নিৰ্বাচন, BTC নিৰ্বাচন